Hello everyone, welcome to my YouTube channel. আৰু এবাৰ গৈ আছো বেলতলাত পূজা চাবৰ কাৰণে আৰু জুবিন গাৰ্গৰ চিকাৰ সিনেমাখন উপভোগ কৰিবৰ কাৰণে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি আমি আহি চিটি চেণ্টাৰ পাই গ'লোঁ গুৱাহাটীৰ আৰু এয়া আমি হলৰ ফালে আমি প্ৰৱেশ কৰিলোঁ। 4 নম্বৰ ফ্ল'ৰত আহি গ'লোঁ আৰু ইয়াত খুব ধুনীয়াকৈ ইয়াত বেনাৰবিলাক লগাই থোৱা আছে আৰু চিকাৰৰ সেইটো এটা আমাৰ লাষ্ট চিন আছিলে আৰু সেইদিনাখন লাষ্ট ডে আছিলে তো ভাবিলোঁ খুব ধুনীয়াকৈ আজি উপভোগ কৰি খুব এক্সাইটমেণ্টত গ'লোঁ আৰু এয়া ফাইনেলি আমি চিনেমা হলৰ ভিতৰত সোমাই গ'লোঁ আৰু জুবিন গাৰ্গৰ চিনেমা ষ্টাৰ্ট। জুবিন গাৰ্গৰ চিকাৰ চিনেমাখন উপভোগ কৰি ইমান বেছি ভাল লাগিল যে সেইটো বুজাব নোৱাৰা এক অনুভৱ আৰু চিটি চেণ্টাৰৰ গোটেই পৰিৱেশটো লক্ষ্য কৰিলোঁ। ইয়াৰ পিছতে আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ ৰাতি পূজা চাবৰ কাৰণে ৰেডি হ'বৰ কাৰণে ৰেষ্ট ল'বৰ কাৰণে আহি গ'লোঁ। A few moments later. গধূলি হোৱাৰ লগে লগে ৰূপাংকৰ দা মই মণিকা বা বৌ চন্দন দা আমি চবেই ওলাই গ'লোঁ পূজা উপভোগ কৰিবৰ কাৰণে। আহকচোন চাওঁ। আমি ৰূপাংকৰ দা বৌ মই আৰু চন্দন দা আমি সকলোৱে লক্ষী মন্দিৰৰ ফালে আহিলোঁ পূজা উপভোগ কৰিবৰ কাৰণে আৰু তাতে বাহিৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো খুব বেছি পৰিমাণে উপভোগ কৰিলোঁ। ইয়াতে এগৰাকী এছাই বাইদেৱে কি ধুনীয়াকৈ ইমান ভিৰৰ মাজত সকলোৱে পূজা উপভোগ কৰিছে, তেওঁলোকে ডিউটি পালন কৰিছে। সকলো পুলিচলৈকে মোৰ ফালৰ পৰা চেলুট জনাইছোঁ আৰু ইয়াৰ পিছতে মানুহৰ ইমানেই ভিৰ ভাৰ তাতে অজস্ৰজন মানুহ তাতে টিকলিয়ে কি ধুনীয়াকৈ খোজকাঢ়ি আছে তাই চাইছে। আমিও বিভিন্ন ধৰণৰ মাজে মাজে অলপ যিহেতু ভাগৰুৱা অনুভৱ কৰিছোঁ আইচক্ৰীম খাই লৈছোঁ আৰু লগতে ফুচকা খাইছোঁ আৰু খুব মানে বিভিন্ন ধৰণৰ বস্তুৰ গুৱাহাটীৰ বেলতলাৰ যিখিনি পূজা মণ্ডপত উপলব্ধ হয় সেই সকলোবিলাকে উপভোগ কৰিব চাইছোঁ আৰু তাৰপিছতে মা দুৰ্গাৰ আশীষ ল'বৰ কাৰণে সোমাই গৈছোঁ আৰু মণ্ডপলৈ আমি সোমাই গৈছোঁ আৰু খুব সুন্দৰভাৱে তেখেতৰ আশীষ বিচাৰিছোঁ। সকলোৰে কাৰণে সকলোৱে কুশল মংগলৰ কাৰণে আমি আশীষ লৈছোঁ আৰু এনেধৰণে আমি ভিতৰলৈ গৈ তেখেতৰ বা আশীৰ্বাদ গ্ৰহণ কৰিছোঁ আৰু যিমানে ভিৰ নহওক তেখেতসকলৰ সকলোৰে তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে ব্যৱস্থা কৰিছে মানুহক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে। আৰু ইয়াৰ পিছতে আমি বাহিৰত ওলাই আহিলোঁ আৰু বাহিৰত বিভিন্ন ধৰণৰ ভগৱানৰ প্ৰতিমূৰ্তিৰে যিসকল মানুহক বুজাবৰ কাৰণে যেনেকৈ ধৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু সেইবিলাক শুনাৰ আমাৰ যিহেতু সৌভাগ্য ঘটিছিলে আপোনালোককো মই দেখাবৰ কাৰণে ভিডিঅ'ৰ জৰিয়তে যিমানখিনি পাৰোঁ এইখিনি দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ।
আটাইতকৈ ডেঞ্জাৰ এটা ইয়াত দেখিছে বজৰংবলী ভিডিঅ' একদম লাইভ যেন সঁচা বজৰংবলী বহি আছে ইয়াত এবাৰ ভালকৈ লক্ষ্য কৰক সকলোৱে এবাৰ কওক